মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ অধ্যায়টিৰ কেইবাটাও বিষয় আলোচনা কৰিলোঁ নহয় জানো। আমি পোহৰৰ প্ৰতিফলন, গোলাকাৰ দাপোন, উত্তল আৰু অৱতল দাপোন, উত্তল আৰু অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব, কেনেদৰে ৰশ্মি চিত্ৰৰ সহায়ত আমি তাৰ প্ৰতিফলনৰ বিষয়ে শিকিলোঁ। ইয়াৰ পাছত ইয়াৰ আগৰ ভিডিঅ'টোত আমি অৱতল দাপোনৰ বিভিন্ন অৱস্থানত লক্ষ্যবস্তু ৰাখিলে মানে কেনেদৰে প্ৰতিবিম্ব গঠন হয়, প্ৰতিবিম্বৰ অৱস্থান কেনেকুৱা, ইয়াৰ আকাৰ কেনেকুৱা, ইয়াৰ প্ৰকৃতি কেনেকুৱা, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। আজি আমি উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন কেনেকৈ হয় সেই বিষয়ে আমি শিকিম। উত্তল দাপোনৰ ক্ষেত্ৰত আমি ইয়াত দুটা অৱস্থানৰ বিষয়ে আলোচনা কৰিম। এটা হৈছে লক্ষ্যবস্তুৰ অৱস্থান অসীম দূৰত্বত আৰু আনটো অসীম দূৰত্ব আৰু মেৰু পিৰ মাজত, অসীম আৰু দাপোনৰ মেৰু পিৰ মাজত যেতিয়া থাকিব। আৰু অসীম দূৰত্বত থাকিলে প্ৰতিবিম্বৰ অৱস্থান ক'ত হয়? ফ'কাছত দাপোনৰ পাছফালে। ক'ত হয়? দাপোনৰ পাছফালে। আমি জানো যে উত্তল দাপোনত কি হয়? দাপোনৰ পাছফালে প্ৰতিবিম্বৰ সৃষ্টি হয়। আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা? অতিশয় সংকুচিত বিন্দু আকাৰৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হয়? অসৎ আৰু থিয়। যিহেতু দাপোনৰ পাছফালে হয় গতিকে এই প্ৰতিবিম্বটো কি হ'ব? অসৎ। আৰু লক্ষ্যবস্তুৰ অৱস্থান যদি অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পি মাজত থাকে তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত গঠন হয়? পি আৰু এফৰ মাজত দাপোনৰ পাছফালে। এইটোও সংকুচিত হয় আৰু অসৎ আৰু থিয় হয়। এই টেবুলখন আমি চালোঁ। এতিয়া আমি অৱস্থানকেইটাৰ চোৱা। প্ৰথমটো আছিলে কি? অসীম দূৰত্বত লক্ষ্যবস্তু চোৱা। লক্ষ্যবস্তু ক'ত আছে? অসীম দূৰত্বত আছে। অসীম দূৰত্বত যেতিয়া থাকে তেতিয়াহ'লে ক'ত সৃষ্টি হয় বুলি কৈছে? ফ'কাছত, দাপোনৰ পাছফালে। দাপোনৰ পাছফালে অতি সংকুচিত, অকণমানি তেনেই, সেইকাৰণে ইয়াত চিত্ৰত আমি ধৰিব পৰা নাই, দেখুৱাব পৰা নাই। অতি সংকুচিত বিন্দু আকাৰৰ আৰু অসৎ আৰু থিয়। দাপোনৰ পাছফালে হ'লে মানে কি হয়? অসৎ প্ৰতিবিম্ব হয়। তাৰপাছতে আনটো অৱস্থান চোৱা। আনটো অৱস্থানত অসীম আৰু দাপোনৰ মেৰুৰ মাজত, অসীম আৰু দাপোনৰ এইটো হৈছে কি? মেৰুৰ মাজত। এইটো হৈছে অসীম দূৰত্ব আৰু দাপোনৰ মেৰুৰ মাজত এইটো অৱস্থিত। তেতিয়াহ'লে ক'ত হয় প্ৰতিবিম্ব সৃষ্টি? ক'ত হয় বুলি কৈছে? দাপোনৰ প্ৰথম পাছফালে হয়, ফ'কাছ আৰু মেৰুৰ মাজত। দেখিছানে? এইটো প্ৰতিবিম্ব দেখিছানে? এ বি, এ আৰু বি, এ বি। ই সদায় থিয় হয় আৰু সংকুচিত। তোমালোকে এ বিৰ আকাৰ আৰু এই এডেছ বিডেছৰ আকাৰ তোমালোকে লক্ষ্য কৰা, দেখিবা তেনেই সংকুচিত হয়, সৰু হৈ যায়। কিন্তু অসৎ প্ৰতিবিম্ব যিহেতু দাপোনৰ পাছফালে আৰু কি হয়? থিয়। ইয়াত আমি দাপোনৰ এই দুটা অৱস্থানৰ বিষয়ে আমি আলোচনা কৰিম উত্তল দাপোনৰ ক্ষেত্ৰত। এতিয়া আমি উত্তল দাপোনৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰোঁ। উত্তল দাপোনৰ ব্যৱহাৰ সাধাৰণতে উত্তল দাপোন কিহত ব্যৱহাৰ কৰা হয়? দাপোনৰ গাড়ীৰ পাছফালে চাবৰ বাবে পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয়। এনে দাপোনে গাড়ীৰ দুয়ো কাষে লগোৱা হয়। আমি দেখিছোঁ গাড়ীৰ দুয়ো কাষে দুখন লেন্স লগোৱা থাকে, দাপোন লগোৱা থাকে, সেইকেইখন হৈছে উত্তল দাপোন। যাতে এনেকৈ লগোৱা হয় যাতে গাড়ী চালকে পিছফালৰ যান বাহন চাই নিৰাপদে গাড়ী চলাব পাৰে। আৰু এই ক্ষেত্ৰত উত্তল দাপোনে কিয় ব্যৱহাৰ কৰা হয়? কাৰণ এইবিলাক সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে, ওলোটা প্ৰতিবিম্ব গঠন নকৰে। ইহঁতে সদায় কি প্ৰতিবিম্ব? সৰু হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি এইবিলাক যিহেতু বাহিৰলৈ বেঁকা গতিকে এইবিলাকৰ দৃষ্টিক্ষেত্ৰটো বহল হয়। সেইবাবে গাড়ী চালকে যদি সমতল দাপোন ব্যৱহাৰ কৰে তেতিয়া যিটো প্ৰতিবিম্ব দেখিব তাতকৈ উত্তল দাপোন ব্যৱহাৰ কৰিলে অধিক পৰিসৰ হ'ব, অধিক বহলভাৱে তাৰমানে বহুত দূৰলৈকে কি হয়? এই বস্তুটোত প্ৰতিবিম্বটো দেখা পোৱা যায়। সেইবাবে কি কৰা হয়? উত্তল দাপোনহে গাড়ীৰ পাছফালে চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয়।
এতিয়া আমাৰ এই ইয়াত কেইটামান প্ৰশ্নাৱলী আছে। প্ৰশ্নাৱলীকেইটা আমি নিশ্চয় পাৰিমেই। অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া, সেইটো আমি আগতে পাইছিলোঁৱে নহয় জানো। ফকাছৰ কি আছিলে? অৱতল দাপোনৰ যিটো বিন্দুত কি হয়, অৱতল দাপোনৰ যিটো বিন্দুত অসীমৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মিয়ে প্ৰতিফলনৰ পাছত কটাকটি কৰে, সেই বিন্দুটোক কি বুলি কোৱা হয়? অৱতল দাপোনৰ মুখ্য ফকাছ বুলি কোৱা হয়। এইটো আমি আগতে পাইছিলোঁ, তোমালোকে লিখি ল'ব পাৰিবা। ইয়াৰ পাছত আছে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ, ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান? আমি আগতে পাইছিলোঁ যে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ ইকুৱেল টু কি হয়? 2 ইনটু ফকাছ দৈৰ্ঘ্য, অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ ফকাছ দৈৰ্ঘ্যৰ দুগুণ হয়। ইয়াত যিহেতু ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ দিয়া আছে, গতিকে আমি কি নিৰ্ণয় কৰিব লাগিব? ফকাছ দৈৰ্ঘ্য স্মল এফ। গতিকে যিহেতু ভাঁজ ব্যাসাৰ্ধ r ইকুৱেল টু টুৱাইচ এফ, গতিকে যিহেতু আমাৰ এফ নিৰ্ণয় কৰিব লাগে, এফ ইকুৱেল টু r/2। গতিকে আৰৰ মান কিমান আছিলে? 20 ডিভাইডেড বাই 2 ইকুৱেল টু কিমান? 10 চেণ্টিমিটাৰ। তোমালোকে নিশ্চয় পাৰিবা। এতিয়া 3 নম্বৰ প্ৰশ্নটো দিছে, এনেকুৱা এখন দাপোনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। আমি এইটো অৱতল দাপোনৰ ক্ষেত্ৰত পাইছিলোঁ নহয় জানো। অৱতল দাপোনৰ ক্ষেত্ৰত পাইছিলোঁ লক্ষ্যবস্তু অসৎ আৰু থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। কোন দাপোনে আমি পালোঁ? অৱতল দাপোন। তাৰপিছৰ প্ৰশ্নটো এতিয়া অকণমান আগতেই আমি আলোচনা কৰিছিলোঁ যে গাড়ীৰ পাছফালে চোৱা দাপোন হিচাপে কিয় উত্তল দাপোনহে পচন্দ কৰা হয়? কাৰণ কি কি আছিলে? উত্তল দাপোনৰ সন্মুখত অৱস্থিত লক্ষ্যবস্তুৰ থিয়, অসৎ আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয়। গতিকে পিছফালৰ লক্ষ্যবস্তু যেনে যান বাহন আদি চালকে সহজে চিনাক্ত কৰিব পাৰে বাবে নিৰাপদে গাড়ী চলাই যোৱাটো সম্ভৱপৰ হয়, আৰু সেইবাবে কি ব্যৱহাৰ কৰা হয়? উত্তল দাপোন ব্যৱহাৰ কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি ইমানতে সামৰিছোঁ। ইয়াৰ পাছত আমি দাপোনৰ সূত্ৰ আৰু বিবৰ্ধন এই বিষয়ে আলোচনা কৰিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।